নমস্কাৰ কনচিয়াছ আছামিছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ আলোচনাৰ টপিকটো হৈছে অসমীয়া মানুহৰ আৱেগ। অসমীয়া মানুহবোৰ খুব আৱেগিক মই মন কৰিছোঁ, আৰু সেই আৱেগবোৰ কিন্তু খন্তেকীয়া। খন্তেকতে আৱেগিক হৈ উঠে আৰু খন্তেকতেই সকলো পাহৰিও যায়। মই কিয় কৈছোঁ, মই কেইবাটাও ক্ষেত্ৰত মন কৰিছোঁ আৰু বহু সময়ৰ পৰা মন কৰি আহিছোঁ, অসমীয়া মানুহবোৰ অতি বেছি আৱেগিক। এই অসমীয়া মানুহৰ আৱেগটোৱে কেনেবাকৈ আমাৰ জাতিটোক ক'ৰবাত নহয় ক'ৰবাত বিপদত পেলাইছে নেকি বা ক'ৰবাত দুৰ্বল কৰিছে নেকি, এই গোটেই কথাখিনি আমি আজি আলোচনা কৰিম। তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই কৈছোঁ যে আমাৰ অসমীয়া মানুহবোৰ আৱেগিক কিয় কৈছোঁ, মই দুটামান সৰু উদাহৰণ দিওঁ। মাজতে কা আন্দোলন হ'ল, তাৰ আগতে কেব, তেনেকুৱা ধৰণৰ। এতিয়া এই কা কেব কি একো নজনাকৈ আইন এখন কেনেকৈ হয়, এই আইনখন আগতেনো কি আছিল, পিছত কি হ'ল, কি সলনি কৰিছে, একো নজনাকৈয়ে বহুতেই আৱেগতেই আন্দোলন কৰিলে। আন্দোলন ৰাজপথৰ আন্দোলনো হ'ল, খেলপথাৰতো আন্দোলন হ'ল, ছ'চিয়েল মিডিয়াতো আন্দোলন হ'ল। এতিয়া মই মন কৰিছিলোঁ সেই সময়ত, আমাৰ আজি টপিকটো কা আন্দোলন নহয়, কিন্তু মই উদাহৰণ দিবলৈ গৈ কা আন্দোলনৰ কথা কৈছোঁ আৰু কেইবাটাও উদাহৰণ দিম। মই মন কৰিছিলোঁ আইন আদালত ৰাজনীতি সমাজনীতি একোৰে জ্ঞান নথকা, মোৰ চিনাকি, সকলোৰে কথা কোৱা নাই, মোৰ চিনাকি ৰাজনীতি আইন একোৰে বিষয়ত, চিটিজেনশ্বিপ এক্ট নাগৰিকত্ব আইনৰ ওপৰত একো জ্ঞান নথকা এজনেও মই কা নামানো, কা আমি নামানো, আই অপ'জ চিটিজেনশ্বিপ এক্ট, আই অপ'জ চিটিজেনশ্বিপ বিল, এনেকুৱা ধৰণৰ ফেচবুকত আন্দোলন চলাইছিল। মানে সি কৰিছে, ইমানখিনি মানুহে কৰিছে, গতিকে এইটো শুদ্ধই হ'ব, বা ইমানখিনি মানুহে কৰিছে, মই নকৰিলে ট্ৰেণ্ডত নাথাকিম, তেনেকুৱা ধৰণৰ কিছুমান আমাৰ মানুহবিলাকৰ মাজত মানসিকতা দেখিবলৈ পোৱা যায়। এতিয়া 2 নম্বৰ কথা, মাজতে ফেচবুকত চলিলে ছেভ দিহিং পাটকাই। এতিয়া কথা হ'ল, দিহিং পাটকাই কি? গছ লতা বন পাহাৰ পৰ্বত নদী ভৈয়াম একো নাজানে। ছেভ দিহিং পাটকাই সকলোৰে কথা কোৱা নাই, কিন্তু একাংশ মানুহৰ কথা কৈছোঁ। মোৰ চিনাকিত আমাৰ গুৱাহাটীৰ বা দাঁতিকাষৰীয়া অঞ্চলৰ এনেকুৱা কিছুমান মানুহেও ছেভ দিহিং পাটকাই কেম্পেইনিং চলাইছিলে ছ'চিয়েল মিডিয়াত। মই তেতিয়া সুধিছিলোঁ, দিহিং পাটকাই কি? নহয়, দিহিং পাটকাই বোলে হেৰি ছেভ দিহিং পাটকাই। দিহিং পাটকাই কি? দিহিং পাটকাই ছেভ দিহিং পাটকাই কি বস্তু? দিহিং পাটকাই নাই, এইটো কৰি আছে, চবেই দি আছে, ময়ো দিছোঁ। নহয়, মই তাক সুধিলোঁ, দিহিং পাটকাই ক'ত অৱস্থিত জাননে? নাজানো, এইফালে ক'ৰবাত উজনিৰ ফালে। এনেকুৱা ধৰণৰ কথা। যিটো ল'ৰা নগাঁও পাৰ হৈ উজনিলৈ যোৱাই নাই কোনোদিনে, সেই ল'ৰাটোৱে, মই এতিয়া উজনি নামনি কৰিবলৈও অহা নাই, নগাঁও পাৰ হৈ উজনিলৈ নোযোৱা ল'ৰাটোৱে ছেভ দিহিং পাটকাই কেম্পেইন চলাইছে, কিন্তু সি দিহিং পাটকাই গছ লতা বন একো নাজানে। তাৰপিছত ৰিচেণ্টলি মই এটা কথা কওঁ, ৰিচেণ্টলি খুব 5 দিনৰ কাৰণে খুব বেছি এটা মানে ডাঙৰ চলিলে, ট্ৰেণ্ড আহিলে। সেইটো কি? উজনিৰ পৰা মিয়া খেদোৱা ট্ৰেণ্ড। আৰু সেই বিষয়টো গৈ বিধানসভাও পালেগৈ। বিধানসভাত তাৰ কাৰণে তৰ্কাতৰ্কি হ'ল, আলোচনা হ'ল, গতিকে ইমান এটা পৰ্যায়লৈকে পালেগৈ সেই বিষয়টো। এতিয়া সেই বিষয়টোত কি আছিলে? উজনিত মিয়া থাকিবলৈ নিদিওঁ, মিয়া খেদিম। মিয়ায়ো একদম দম্ভালি মাৰি কৈ দিলে, আমি উজনিলৈ মাছ নপঠাওঁ, আমি উজনিলৈ লেবাৰ নপঠাওঁ, আদি বিভিন্ন ধৰণৰ কথা। এতিয়া এই যে মিয়াই দম্ভালি মাৰি ক'লে উজনিলৈ মাছ নপঠাওঁ, মোৰ কিন্তু স্বাভিমানত আঘাত হৈছে, মোৰ আত্মসন্মানত আঘাত হৈছে। সেইকাৰণে মই এই বিষয়টো টানি আনিছোঁ। আজি আমি মাছৰ ওপৰতে গোটেই ভিডিঅ'টো কৰি দিব পাৰোঁ। তাৰমানে এনেকুৱা হৈছে কথাটো। মিয়াই ক'লে মাছ উজনিলৈ নিদিওঁ, আমি উজনি মানুহক মাছ বিক্ৰী নকৰোঁ, উজনিলৈ আমি মাছ নপঠিয়াওঁ, আমি উজনিলৈ আমাৰ লেবাৰ নপঠিয়াওঁ। আমাৰো একদম খন্তেকতে আৱেগ উঠিল। আমি মিয়া মাছ নাখাওঁ, আমি মিয়া মাছ নহ'লেও চলিব পাৰোঁ। হয়, মিয়া মাছ নহ'লেও আমি চলিব পাৰোঁ, কাৰণ মিয়াই মাছ বিকিবলৈ আৰম্ভ কৰা কিমান বছৰ হৈছে? তাৰ আগতে আমি মাছ খোৱা নাছিলোঁ নেকি?
তাৰ আগতে অসমীয়া মানুহে মাছ খোৱা নাছিল নে উৎপাদন কৰা নাছিল নে বিক্ৰী কৰা নাছিল গতিকে আমি চলিব পাৰোঁ কিন্তু সেই মই যে ক'লোঁ 5 দিন সেই 5 দিনহে হ'ল কিন্তু সেই গোটেই কথাটো 5 দিনত একদম বিলত মাছ মাৰি পুখুৰীত মাছ ধৰি ঘৰৰ পুখুৰী মাছ একদম ফটো চটো ফেচবুকত একদম গোটেই মিয়া নহ'লেও মিয়া মাছ নাখাওঁ আমি মিয়া মাছ নহ'লেও চলিব পাৰোঁ ডাঙৰ কাৰবাৰ কিন্তু তাৰপিছত গৈ পেলাই একেই মিয়া মাছ বিক্ৰীয়ে কৰি আছে মিয়া মাছ খায়ে আছে গতিকে এই কথাটো এইটো কাৰণেই কৈছোঁ যে মিয়াই যে দম্ভালি মাৰি কৈছিল উজনিলৈ মাছ নপঠাওঁ বুলি সেই কিন্তু বুঢ়া আঙুলি দেখুৱাই কৈছিল আমাৰ অসমীয়া মানুহক মানে মিয়াই মাছ নপঠালে উজনিৰ মানুহে মাছ খাবলৈ নাপায় এইটো মিয়াৰ ভাষ্য কিন্তু এতিয়া সেই মিয়া মাছেই উজনি মানুহে বিক্ৰী কৰি আছে উজনি মানুহে খাই আছে খোৱাটোতো পিছৰে কথা বিক্ৰী কৰি আছে অকণমানো সেইটো আত্মসন্মানত নল'লে তাৰমানে আত্মসন্মানত স্পৰ্শ নকৰিলে তেওঁলোকৰ মোৰ কিন্তু কৰিছে মোৰ কিন্তু খুব বেয়া লাগিছে যেতিয়া মই আকৌ মিয়াৰ মাছ যোৱা দেখিছোঁ মিয়াৰ মাছ বিক্ৰী কৰা দেখিছোঁ মোৰ খুব বেয়া লাগিছে এতিয়া কথা হ'ল মিয়াৰ মাছ কিয় বিক্ৰী কৰে মই অকণমান ভিডিঅ'টো সেইকাৰণে দেৰিকৈ বনালোঁ মই কেছ ষ্টাডি কৰিলোঁ মিয়াৰ মাছ কিয় বিক্ৰী কৰে নিজে কিয় উৎপাদন নকৰে এতিয়া মিয়া মাছ ৰাতিপুৱাই মিয়াই ট্ৰাকত একদম মাছ জিৰাই নি দি দিলে আৰু তাতে কিছুমান হ'লচেলাৰ থাকে আমাৰ মানুহ কিন্তু সেইখিনি হ'লচেলাৰখিনিয়ে মিয়াৰ পৰা মাছ কিনিলে কিনি ৰিটেইলাৰক বিক্ৰী কৰিলে হ'লচেলাৰে মিয়াৰ পৰা সস্তাত মাছটো ল'লে 2 পইচা লাভ লৈ ৰিটেইলাৰক বিক্ৰী কৰিলে মানে খুচুৰা বেপাৰী যিবোৰ ঘৰে ঘৰে বিক্ৰী কৰে বা বজাৰত বিক্ৰী কৰে তেওঁলোকক বিক্ৰী কৰিলে আৰু বেপাৰীয়ে সেই মাছ নি 2 পইচা লাভ খাই বেলেগত বিক্ৰী কৰিলে এতিয়া কথা হ'ল সেই মাজৰ 2 পইচাটো সেই মাজৰ 2 পইচাটোৱেই শেষ কৰি পেলালে যেতিয়ালৈকে সেই মাজৰ 2 পইচা মানে সেই মধ্যভোগী মানসিকতাটো যেতিয়ালৈকে আমাৰ মানুহৰ পৰা নাযাব আমাৰ জাতিটো স্বাৱলম্বী হ'ব নোৱাৰে আমাৰ উন্নতি নহয় আৰু এনেকৈ থাকিলে কিন্তু আমি এদিন নিঃশেষ হৈ যাম আজি মাছৰ বজাৰ মিয়াৰ হাতত শাক পাচলি বজাৰ মিয়াৰ হাতত খাৰুপেটীয়াৰ শাক পাচলি নগ'লে আমাৰ খাবলেই নহয় নগাঁৱৰ মাছ নগ'লে আমাৰ মাছৰ চাহিদাই পূৰণ নহয় সেই কথাটো মই নাই কোৱা সেই কথাটো অসমৰ স্বয়ং মুখ্যমন্ত্ৰীয়ে কৈছিলে যে অসমৰ মাছৰ যিটো চাহিদা সেই চাহিদা 2খন জিলাৰ পৰাই বেছিকৈ পূৰণ কৰি আছে এতিয়া নগাঁৱৰ মাছে যিটো চাহিদা পূৰণ কৰিছে সেই চাহিদা আগত নাছিল নেকি নে আমাৰ মানুহবিলাকে নতুনকৈ মাছ খাবলৈ শিকিছে নেকি নহয় গতিকে সেই মাছ আগতে আমাৰ মানুহে উৎপাদন কৰিছিল উৎপাদন কৰি তেওঁলোকে বিক্ৰী কৰিছিল আৰু আমি খাই আছিলোঁ ধুনীয়াকৈ কিন্তু যেতিয়াৰ পৰা মিয়াই সস্তাত নি মাছ দিব ল'লে এতিয়া সস্তাত কেনেকৈ দিয়ে সেইটো লৈ আহি আছোঁ সস্তাত দি মাছ দিবলৈ ল'লে তেতিয়াৰ পৰা মিয়াৰ মাছ কিনি মিয়াৰ মাছকে আমাক বিক্ৰী কৰি সেই মাজত 2 পইচা খোৱাৰ এটা ছিষ্টেম হৈ গ'ল আৰু সেই বস্তুটো ইমানেই ভয়ংকৰ তাৰ ফলত আমাৰ যিসকল মৎস্য উৎপাদনকাৰী আছিল সেইসকলে মাছ উৎপাদনত মনোনিৱেশ নকৰা হ'ল মাত্ৰ সেই মাজৰ 2 পইচাটো খাব লাগে মিয়াৰ পৰা মাছ কিনিব লাগে কিনি হ'লচেল কৰিব লাগে তাৰপিছত খুচুৰা বেপাৰীয়ে ঘৰে ঘৰে বিক্ৰী কৰিব বজাৰত বিক্ৰী কৰিব সেই বস্তুটো আমাৰ মানুহৰ কিমান বেমাৰ হৈছে মিয়াৰ মাছ খায় মিয়াই মাছ অতি সোনকালে মানে ডাঙৰ কৰিবৰ কাৰণে তেওঁলোকে কিছুমান সাৰ প্ৰয়োগ কৰে ইউৰিয়া ছটিয়াই ইমানেই ইউৰিয়া দিয়ে ইউৰিয়াটো মাছে ডাইৰেক্ট নাখায় চিধাই মাছে ইউৰিয়াটো খাই নিদিয়ে এই তলত যিবোৰ ঘাঁহ বন উদ্ভিদ থাকে পানীৰ তলত সেইবোৰ ডাঙৰ হয় ইউৰিয়া মাৰি দিয়াৰ লগে লগে আৰু মাছে সেই ঘাঁহ বনবোৰ খাই সোনকালে ডাঙৰ হয় আল্টিমেটলি ইনডাইৰেক্টলি মাছে ইউৰিয়া খাই মাছটো সোনকালে ডাঙৰ হয় আৰু সোনকালে ডাঙৰ হোৱাৰ ফলত তেওঁলোকে সোনকালে মাছটো বিক্ৰী কৰিব পাৰে গতিকে সস্তাত তেওঁলোকে মাছটো বিক্ৰী কৰিব পাৰে এতিয়া এই মাছ খোৱাৰ ফলত অসমত বহু মানুহ ইতিমধ্যে হৃদৰোগৰ নিচিনা বেমাৰত আক্ৰান্ত হৈছে আৰু বিভিন্ন বেমাৰত আক্ৰান্ত হৈছে এই কথাটো মই কোৱা নাই অসমৰ স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিলে এই যেতিয়া টপিকটো চলি আছিল তেতিয়া কিন্তু আমাৰ মানুহে সেইবোৰ আওকাণ কৰি মাত্ৰ সস্তাত মাছটো খাবলৈ পায় সস্তাত মাছটো কিনি
সস্তাত বিক্ৰী কৰি দুপইচা মাজতে খাবলৈ পায়, অকল সেইকাৰণেই এই বস্তুটো চলি আছে প্ৰচেছটো। মানুহে খোৱাৰ কথাটো মই এইকাৰণেই বৰ বেছি এটা গুৰুত্ব দিয়া নাই, কাৰণ বজাৰত যিটো উপলব্ধ কিছুমান মানুহে সেইবোৰ চাবলৈ নাই আৰু ক'ৰ মাছ কি কথা কি বতৰা। বজাৰত যিটো উপলব্ধ, সহজতে উপলব্ধ সেইটোৱে খাব। যেনেকৈ এতিয়া মাংসৰ ভিতৰত ব্ৰইলাৰটো ইমানেই উপলব্ধ হৈ গৈছে, আপুনি গাঁও এখনৰ ভিতৰত বেলেগ একো নাপালেও কিন্তু ব্ৰইলাৰ পাব। ব্ৰইলাৰ খাই মানুহৰ কিমানখিনি বেমাৰ হৈছে সেইখিনি মানুহে কিন্তু চাবলৈ নাযায়। এতিয়া বেমাৰ আজাৰৰ কথালৈ পিছৰে কথা, কিন্তু আমাৰ প্ৰথম কথা হ'ল আমাৰ অসমীয়া জাতিটো স্বাৱলম্বী হ'বলৈ হ'লে উৎপাদনত মনোনিৱেশ কৰিব লাগিব, এই মধ্যভোগী মানসিকতাটো এৰিব লাগিব। আজি মোৰ ভিডিঅ'টো প্ৰস্তুত কৰাৰ কাৰণ এইটোৱেই, উদ্দেশ্য এইটোৱেই। ভিডিঅ'টো টপিকটো অকণমান পুৰণা হ'ল, কিন্তু পুৰণা হ'লেও অতি গুৰুত্বপূৰ্ণ। আমাৰ জাতিটোৰ ভৱিষ্যতৰ কথা আছে। আমাৰ মানুহখিনি কেনেকৈ ভৱিষ্যতে আমি নিজকে আত্মসন্মান বজাই ৰাখি কেনেকৈ আমি চলিব পাৰিম, আৰ্থিক দিশৰ পৰাই হওক বা বিভিন্ন দিশৰ পৰা কেনেকৈ আমি স্বাৱলম্বী হ'ব পাৰিম, সেইখিনি কথা বুজাবলৈ গৈহে আজি এই কথাটো ক'ব লগা হৈছে। গতিকে আমি যদি স্বাৱলম্বী হ'বলৈ হয় নিজৰ উৎপাদনত মনোনিৱেশ কৰিব লাগিব, উৎপাদনমুখী কৰি তুলিব লাগিব। আমি অসমখনক উৎপাদনশীল এখন ৰাজ্যলৈ পৰিণত কৰিব লাগিব। গতিকে এইখিনিয়ে কথা ক'ব খুজিছিলোঁ। কেনেকুৱা পালে ভিডিঅ'টো আপোনালোকে জনাব, আৰু যদি মোৰ মতৰ সৈতে আপোনালোক একমত তেতিয়াহ'লে কমেণ্ট কৰি জনাব, আৰু দ্বিমত থাকিলেও একদম নিশ্চিন্ত মনে আপোনালোকে কমেণ্টত মোক জনাব। মই সেইখিনি শুধৰাবলৈ চেষ্টা কৰিম। কিন্তু মোৰ মনত বহুত দিনৰ পৰা এই বস্তুটো চলি আছিল, কাৰণ যিহেতু মোৰ এইটো আত্মসন্মানত লাগিছে, মোৰ জাতিটো, মোৰ মানুহখিনিক লৈ মোৰ আত্মসন্মানত লাগিছে। গতিকে সেইকাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আপোনালোকৰ বাবে। ধন্যবাদ।